নমস্কাৰ বন্ধু বান্ধৱীসকল, RJ চৌকাজ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকে মাগুৰ মাছৰ জোল চাবলৈ। প্ৰথমে আমি মাগুৰ মাছ এটা লৈ লৈছোঁ আৰু এই মাগুৰ মাছটো আমি কাটি ল'লোঁ ভাল। আৰু আমাক লাগিব বিলাহী 3টা লৈছোঁ। বিলাহী 3টা আমি পেষ্ট কৰি ল'ম। পিঁয়াজ 2টা লৈছোঁ, কাটি ল'লোঁ আমি। ধনিয়া অলপ লৈছোঁ, জলকীয়া কেইটামান কাটি ল'লোঁ আৰু আদা নহৰুখিনি আমি একেলগে খুন্দি লৈছোঁ। তাৰপিছত আমাৰ লাগিব গোটা আলু 2টা আমি কাটি ল'লোঁ ভালদৰে। এতিয়া আমি প্ৰথমে আলুখিনি ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া আমি ইয়াত কেৰাহীত অকণমান তেল দি দিছোঁ। তাৰপিছত এতিয়া আমি আলুখিনি দি দিলোঁ। আলুখিনি আপোনালোকে ভালদৰে চাই ল'ব, ৰঙচুৱা কৰি লৈ ল'ব। 5 মিনিটমানৰ কাৰণে আমি আলুখিনি ভালদৰে ভাজি ল'ম। ভজাৰ পিছত আমি ইয়াতে এইখিনি তেলতে মাছখিনি দিব লাগিব। এতিয়া আমাৰ আলুখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আমি ইয়াতে আকৌ মাছখিনি ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া আমি মাছখিনি দি দিছোঁ। মাছখিনি আমি ভালদৰে ফ্ৰাই কৰি ল'ম। মাছখিনি আমাৰ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আমি একেখিনি তেলতে পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি 30 ছেকেণ্ড ভজাৰ পিছত আমাৰ কাটি থোৱা জলকীয়াখিনি ইয়াতে এড কৰি দিম। এতিয়া জলকীয়া আৰু পিঁয়াজ আমি আৰু 30 ছেকেণ্ড ভাজি ল'ম ভালদৰে। ইয়াৰ লগতে আমাক আদা নহৰুখিনি খুন্দি থৈছিলোঁ, সেইখিনি দি দিছোঁ ইয়াতে। এতিয়া পিঁয়াজখিনি আমাৰ ভাজা হৈ গৈছে। তাৰপিছত এতিয়া আমি হালধি গুড়ি দি দিম। সৰু চামুচ 1 চামুচ দিছোঁ আৰু নিমখ 1 চামুচ দি দিছোঁ। হালধি নিমখ আমি ভালদৰে পিঁয়াজৰ লগতে মিক্স কৰি ল'লোঁ। তাৰপিছত আমি ইয়াত এতিয়া 1 চামুচ গৰম মছলা এড কৰি দিম আৰু 1 চামুচ আমি ৰেড চিলি এড কৰি দিম। তাৰপিছত আমি এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পিছত আমাৰ এতিয়া বিলাহী পেষ্ট বনাই থোৱা আছে, আমি তাত বিলাহী পেষ্ট দিম। আপোনালোকে যদি মোৰ ৰেচিপিবোৰ ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি সহযোগিতা কৰি থাকিব। এতিয়া আমি বিলাহীখিনি দিয়া হৈ গ'ল। আমি এতিয়া পিঁয়াজৰ লগত ভালদৰে মিক্স কৰি ল'ম বিলাহীখিনি। তাৰপিছত আমি ইয়াত এতিয়া 1 চামুচ জালুকৰ গুড়ি এড কৰি দিম। এতিয়া আমি জালুকৰ গুড়ি 1 চামুচ দি দিছোঁ। এতিয়া আমি ইয়াত 1 গিলাচ পানী এড কৰি দিম। পানীখিনি মই গৰম কৰি লৈছোঁ, আপোনালোকে গৰম পানী দিব। তাৰপিছত আমি এতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি ইয়াত দি দিম। এতিয়া আমি মাছখিনি দি দিছোঁ। তাৰপিছত আমাৰ ফ্ৰাই কৰি থোৱা আলুখিনি আছিলে, আলুখিনি এতিয়া এড কৰি দিম। এতিয়া আমাৰ আলুখিনি দিয়া হৈ গৈছে। তাৰপিছত 3 মিনিটমান কাৰণে আমি উতলিবলৈ দিম। উতলা হৈ গৈছে। এতিয়া আমি 7-8 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এতিয়া 7-8 মিনিটৰ পিছত উঠুৱাই দিম। পূৰা ভাপ কেমেৰাত লাগি গৈছে, আন্ধাৰ হৈ গৈছে। তাৰপিছত আমাৰ উতলা হৈ গ'ল। আমাৰ কাটি থোৱা ধনিয়া পাত আছে, ধনিয়া পাত আমি এড কৰি দিম। আমি এতিয়া ধনিয়া পাত এড কৰি দিলোঁ আৰু এতিয়া আৰু বেছি দেৰি নথওঁ, 2 মিনিটমান কাৰণে ৰাখিম। আমাৰ ৰেচিপিটো হৈ গ'ল। ফ্ৰেণ্ড, কেনেকুৱা লাগিলে মোৰ এই নতুন ৰেচিপিটো? যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়া মই আগলৈ আৰু নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিব পাৰিম। এয়াই আছিল আজি মাগুৰ মাছ আৰু বিলাহীৰ ৰেচিপি। ধন্যবাদ।